Hello friends, welcome to my channel Natun Din. ঘুৰি ফুৰি মই বৰ ভাল পাওঁ বাইকখনত বহি লৈ বাহিৰলৈ। বন্ধুসকল আমি এই যে জালিঘাটা গাঁৱত মন্দিৰটো চাব আহিছোঁ। এই মন্দিৰটোত মানে একডাল গছ আছে, যোনডাল গছ আমাৰ এছিয়াৰ ভিতৰত 2 নম্বৰ স্থানত আছে আৰু এই গছডাল আমাৰ অসমতে আছে। সেইকাৰণে অসমৰ আমাৰ গৌৰৱ জালিঘাটা গাঁৱত আছে আৰু আমাৰ এছিয়াৰ ভিতৰত 1 নম্বৰ যোনডাল গছ সেইডাল আছে কলকাতাত। তো কলকাতাৰ যোনডাল গছ আছে সেই গছডালৰ বয়স হৈছে 250 বছৰ আৰু আমাৰ যে আমি যে আহি আছোঁ এতিয়া জালিঘাটাত এই গছডালৰ বয়স হৈছে 200 বছৰ। তো আজি আপোনালোকক দেখুৱাই আছোঁ এই 200 বছৰৰ গছডাল আৰু মানে কেনেকুৱা ধৰণৰ সেই গছডাল সকলোবোৰ দেখুৱাই আছোঁ আপোনালোকে। ঘুৰি ফুৰি মই বৰ ভাল পাওঁ বাইকখনত বহি লৈ বাহিৰলৈ ওলাওঁ বাহিৰৰ বাপৰে বাপ কেইটা দেখাই নাছিলোঁ দেখোনে, কি স্পীড ব্ৰেকাৰ দেখোনে। বাপৰে বাপ আমি এতিয়া হাইৱেৰ পৰা লেফ্ট ছাইডে সোমাই আহিছোঁ আৰু আমি পাবৰ কাৰণে 3.9 কিলোমিটাৰ আছে মন্দিৰটো পাবৰ কাৰণে। এতিয়া আমি গাঁৱৰ মাজে মাজে আহি আছোঁ। ধূলা বহুত পাবলৈ আছে 850 কিলোমিটাৰ 850 মিটাৰ আৰু এতিয়া গাঁৱৰ ভিতৰতে আছোঁ আমি। সেই গাঁওখনৰ নাম কিন্তু কি নাজানো। ঘুৰি ফুৰি মই বৰ ভাল পাওঁ বাইকখনত বহি লৈ বাহিৰলৈ ওলাওঁ বাহিৰৰ দুনিয়া চাবলৈ ধুনীয়া মানুহৰ মনতকৈ প্ৰকৃতি ধুনীয়া। মানে বিশেষ আকৰ্ষণ স্পেচিয়েলিষ্ট হৈছে শিৱ লিংগৰ ওচৰত ধূপ বন্তি চাকি নজ্বলাব। মেইন বস্তু হৈছে এইডাল গছডাল আৰু মেইন বস্তু হৈছে এইডাল গছ। যাব পাৰি কিন্তু তেল দিব ভাবিছে। তো বন্ধুসকল সেইটো হৈছে মন্দিৰ আৰু চাওক কি প্ৰকাণ্ড গছ এইজোপা, বহুত ডাঙৰ গছ। মানে মেইন গছ হৈছে এইডাল মেইন গছ, এইডাল হৈছে মেইন গছ, এইডাল মেইন গছ। তো বন্ধুসকল অসমৰ বজালী জিলাৰ জালিঘাটা গাঁৱত থকা ঐতিহাসিক বৰগছজোপাকে এছিয়াৰ 2য় বৃহত্তম বৰগছ বুলি গণ্য কৰা হয়। তো কালিয়া নদীৰ পাৰত অৱস্থিত এই বিশাল গছজোপাৰ বয়স প্ৰায় 210 পৰা 212 বছৰ বুলি কোৱা হৈছে আৰু প্ৰায় 4 পৰা 5 বিঘা মাটি মানে বিয়পি আছে এই গছডাল। আৰু মানে এই গছজোপাৰ উচ্চতা 60 মিটাৰ অৰ্থাৎ 200 ফুট বুলি হিচাপ কৰা হৈছে। তো বন্ধুসকল যদি আপোনালোকে এই আমাৰ এছিয়াৰ 2য় স্থানত থকা ডাঙৰ গছডাল চাব বিচাৰে তেতিয়াহ'লে আহক আৰু মানে বহুত উপভোগ কৰিব পাৰিব। কাৰণ আমাৰ ওচৰতে আছে নলবাৰী, অৰ্থাৎ নলবাৰীৰ পৰা ওচৰ, বৰপেটাৰ পৰা ওচৰ, মানে গুৱাহাটীৰ পৰা ওচৰ, বেছি দূৰ নহয়। তো আহি কিনে আপোনালোকে এই গছডাল উপভোগ কৰক। মানে ময়ো গম পোৱা নাছিলোঁ, মানে মোক লগৰ ল'ৰাটোৱে ক'লে ৰাতিপুৱা যে এনেকৈ আমি যাই আছোঁ অমুকত। তো মনত মানে ইচ্ছা লাগিল, মানে এনেকুৱা বস্তু চাই কিনে মই বহুত ভাল পাওঁ, সেইকাৰণে আহি মানে বহুত ভাল লাগিল। তো আপোনালোকে আহক চাবৰ কাৰণে ইয়াতে।
আমি এতিয়া মন্দিৰটো চাই ল'লোঁ আৰু এতিয়া আমি যাই আছোঁ ঘৰত মানে নলবাৰীত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে ইয়াত আহিব ইচ্ছা কৰে তেতিয়াহ'লে আহিব বৰপেটাৰ পৰা কিমান কিলোমিটাৰ হয় মোটামুটি 40-50 কিলোমিটাৰ মানে হ'ব আৰু নলবাৰী টাউনৰ পৰা মোটামুটি 32 কিলোমিটাৰমান হ'ব 32 কিলোমিটাৰমান হ'ব আহিব এতিয়া বাই 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 বাই